দীপেন বড়ো এতিয়াহে হাৰ পাইছে সেইটো লৈ পেলাই আমি অকণমান দুখ পাইছোঁ। সেই কথাখিনি তেওঁ বহুত আগতে কৰিব লাগিছিল, ক'ব লাগিছিলে। কথাটো মিছা নহয়, তেওঁ এতিয়া যিটো অনুভৱ কৰিছে BTC যে আমাৰ নেশ্যনেল পলিটিকেল পাৰ্টি BJPয়ে কি কৰিবলৈ গৈছে যোৱা নাই সেইটো এতিয়া তেওঁ গম পাইছে। সেইটো ভাল কথা আৰু আমি আশা কৰোঁ তেখেতসকলে যিটো আহ্বান জনাইছে, বিশেষকৈ আমাৰ BTC অঞ্চলত থকা দুটা ৰাজনৈতিক দল BPF আৰু UPPLক এটা মঞ্চত আহি পেলাই কাম কৰিবৰ কাৰণে, সেইটো আমাৰ দলৰ ফালৰ পৰা এইটো আমাক আদৰণি জনাইছে। এইটো আৰু হাই লেভেলে এইটো সিদ্ধান্ত ল'ব, কি কৰা যাব কি কৰা নাযাব সেইটো আমি এতিয়া একো ক'ব নোৱাৰোঁ। আৰু যদি একেলগে হয় ভাল কথা, কিন্তু সেইখিনি বহুত আগতে কৰিব লাগিছিল। আৰু ক'বলৈ গ'লে হয় দীপেন বড়োই যিটো কথা কৈছে যে BTC বা বড়োলেণ্ড আমি যথেষ্ট সংখ্যক আমাৰ বড়ো ৰাইজ বা বড়ো অঞ্চলত বসতি কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জীৱন দান দিয়াৰ বিনিময়ত আমি এইটো পাইছোঁ। গতিকে এইটো সুৰক্ষা দিয়াৰ স্বাৰ্থত আমি BPF হিচাপে যিখিনি কাম কৰিব লাগে সেইটো আমি কৰি যাম। আৰু আমি অন্য ৰাজনৈতিক দলকো আমি আহ্বান জনাম, বিশেষকৈ BTCৰ যিসকল আমাৰ কি ক'ব এইটো লোকেল পলিটিকেল পাৰ্টি আছে, তেওঁলোকেও BTC উন্নয়নৰ কাৰণে বা BTC সুৰক্ষাৰ কাৰণে তেওঁলোকেও কাম কৰি যাওক, সেইটোৱে আমাৰ ফালৰ পৰা আহ্বান থাকিল। যিটো হিমন্ত বিশ্ব চৰকাৰে বহুত আঁচনিৰ দ্বাৰাই তেওঁ পলসনৰ এটা ৰাজনীতি চলাইছে, যিটো দেখিছোঁ যে বৃক্ষৰোপণৰ নামত 10,000 টকা দিম বুলি কৈছিলে, মহিলাবিলাকক পাগল কৰিছিলে, ইয়াত আপুনি কি ক'ব? সেইটোতো মই কি ক'ম, এতিয়া গোটেই ৰাইজে অসমৰ ৰাইজে গম পাইছে BJP যে মিছলীয়া হয় সেইটো ৰাইজে গম পাইছে ইতিমধ্যে। আৰু এইটো তেওঁলোকে কেতিয়া লয়, এই আঁচনিবিলাক যেতিয়া ইলেকশ্যন সময় হয়, ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে এই প্ৰগ্ৰামবিলাক তেওঁলোকে কৰে। BJPয়েতো কি কৰিলে, আমাৰ অসমত থকা বিভিন্ন আত্মসহায়ক গোটসকলক যে বৃক্ষৰোপণৰ নামত 10,000 দিম, আৰু যিটো অমৃত কলহ আমাৰ অসমৰ পৰা মাটি দিল্লীলৈকে পঠোৱাৰ যিটো ব্যৱস্থা কৰিছিল তাৰ বাবেও আকৌ 10,000, মহিলাসকলক লাখপতি বনাবৰ কাৰণে এটা আঁচনি, অৰুণোদয় আঁচনি, সেইবিলাক তেওঁলোকে ইলেকশ্যনৰ আগে আগে BJP কৰ্মীসকলক ছাৰ্ভে কৰায় আৰু ইলেকশ্যনৰ পিছতে আমি আপোনালোকক দিম বুলি তেওঁলোকে কয়। কিন্তু আজিৰ তাৰিখত কিন্তু এজন ব্যক্তিসকলেও পাবলৈ সক্ষম হোৱা নাই, সেইটোৱে দুৰ্ভাগ্যৰ কথা। এতিয়া হিমন্তৰ এই মিঠা মিঠা মাতত প্ৰলোভন যাব না তেওঁলোকে আচল কিবাত যাব, সেইটো এটা মোৰ প্ৰশ্ন ৰাইজলৈ। আজিৰ তাৰিখত যেতিয়াৰ পৰা BJPয়ে অসমখন চলালে সেই দিনৰ পৰাই কিন্তু আঁচনি আজিলৈকে কিন্তু মহিলাসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকে একো আঁচনি ৰূপায়ণ কৰিব পৰা নাই। মহিলাৰ নামত কিন্তু আঁচনি ধৰি আছে, কিন্তু ৰূপায়ণ এতিয়ালৈকে হোৱা নাই। দুই একটা দিছে আৰু সিটোকে দেখা পাই পেলাই আমাৰ বিশেষকৈ মহিলাসকলে প্ৰলোভিত হৈ পেলাই দলে দলে যায়, বিভিন্ন সময়ত আঁচনি ল'ব, বিভিন্ন ধৰণৰ মানে ডকুমেণ্টছবিলাক জেৰক্স কৰি নিজৰ যিখিনি টকা আছিল তাকো ধ্বংস কৰি পেলাইছে। মুঠতে BJPয়ে আমাৰ ৰাইজক, বিশেষকৈ পাব্লিক দুখীয়া পৰিয়াল লোকসকলক কেতিয়াও আগলৈ যাব নিদিয়ে। তেওঁলোকক যি আছে তাকো ধ্বংস কৰিবলৈহে বিচাৰিছে। তেওঁলোকৰ টাৰ্গেট হ'ল এই যিটো কৰ্পৰেট গোষ্ঠী তাহাঁতক ডাঙৰ কৰা, সেইটোৱে। বৰ্তমান যিটো স্মাৰ্ট মিটাৰ মানে বহাব লৈছে, কি ক'ব ছাৰ? স্মাৰ্ট মিটাৰটো কি ক'ম, এইটোতো মানে লুটেৰা। স্মাৰ্ট মিটাৰৰ নামত আমাৰ পাব্লিকৰ পৰা কিন্তু লুটি আছে, সেইটোৱে। ছাৰ, পানীৰ সমষ্টিৰ বিধায়ক তথা অধ্যক্ষ তেখেতে এতিয়া BTCত CM হ'বলৈ গৈ আছে, কি ক'ব? তেওঁৰ এটা সপোন, মই এতিয়া তেওঁৰ সপোন বাস্তৱত ৰূপায়ণ হ'ব না নাই মই ক'ব নোৱাৰোঁ। আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সহায় কৰক, তেওঁৰ যিটো সপোন এইটো বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে সহায় কৰক, সেইটোৱে মোৰ প্ৰাৰ্থনা থাকিল। কিন্তু মই আজিৰ তাৰিখত যিটো গম পাওঁ, BJPত এই BTCত স্থান নাই।